হাই এভৰিৱান, মিতুল অনিমা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পুনৰ আহিছোঁ এটা নতুন ৰেচিপি ভিডিঅ'ৰে আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব। ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মানে কাটাৰ ব্যৱস্থা কৰি আছে। এয়া মাংস কটা হ'বই আৰু শুকান জলকীয়া, অকণমান গোটা জিৰা আৰু অকণমান গোটা ধনিয়া, এইখিনি মই ভালদৰে পিচি ল'ম। সময়ৰ কাৰণে ইয়াক মই তিয়াই থ'ম, বটিবৰ কাৰণে সহজ হ'ব। এয়া আমাৰ মাংস কটা হৈ গৈছে। এতিয়া মই এইখিনি কেনেদৰে বনাওঁ আপোনালোকক দেখুৱাম। ৰেচিপিটো অলপ বেলেগ ধৰণেৰে বনাম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। এই ৰেচিপিটো বনাবলৈ মই কেইটামান সৰু সৰু গোটা পিঁয়াজ লৈছোঁ। এইকেইটা মই ডাইৰেক্ট গোটাকৈ ৰাখি দিম আৰু অকণমান মই কুটি ল'ম। ইয়াৰে এইকেইটা পিঁয়াজ মই ডাইৰেক্ট গোটাকৈ ৰাখি থ'ম আৰু এইকেইটা পিঁয়াজ মই কুটি ল'ম এনেদৰে। এয়া মোৰ পিঁয়াজ কটা হৈ গ'ল। এই ৰেচিপিৰ মেইন পাচলিটো হৈছে এইটো, দেখিছেনে? আঠা ওলায়ে আছে। ঘৰৰে হয় এইটো অমিতা, দেউতাই পাৰি আনিলে অলপ আগতে। এইটোৰে মই বনাম অমিতা আৰু আলুৰে সৈতে মই বনাম লোকেল মুৰ্গীৰ মাংস। এইটো মই কাটি লওঁ। এয়া মই অমিতা আৰু আলুখিনি ভালদৰে কাটি লৈছোঁ। এইখিনি ধুই লোৱা হৈছে। এতিয়া মই আপোনালোকক দেখুৱাওঁ ইয়াতে মই কি কি মছলা ইউজ কৰিছোঁ কৰিম। এয়া লৈছোঁ মই প্ৰায় 2টা নহৰু ডাঙৰ ডাঙৰ, আৰু ইয়াতে লৈছোঁ মই অকণমান আদা 25 গ্ৰামমান হ'ব, আৰু ইয়াতে লৈছোঁ মই 5টামান জলকীয়া, যিহেতু জলকীয়া বেছি নিদিওঁ। আৰু ইয়াতে লৈছোঁ মই শুকান জলকীয়া এটা কালাৰ আহিবৰ কাৰণে, আৰু ইয়াতে লৈছোঁ মই ধনিয়া আৰু গোটা জিৰা আৰু ধনিয়া। এতিয়া এইখিনি আৰু এই আদা নহৰুখিনি মই পটাত ভালদৰে পিচি ল'ম। আগতে মই এইখিনি পিচি লওঁ। এতিয়া মই এইখিনি পিচি লওঁ। এয়া মোৰ মছলা পিছা হৈ গৈছে। এইখিনি জিৰা, গোটা জিৰা আৰু গোটা ধনিয়া আৰু শুকান জলকীয়া, এইখিনি হৈছে আদা নহৰু জলকীয়া পেষ্ট। এতিয়া কেনেদৰে বনাওঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পাচলি ল'লোঁ মই, এয়া অমিতা, আলু আৰু 2টা বিলাহী, এইখিনিয়ে। এয়া মোৰ কেৰাহীটো গৰম হৈ আহিছে। এতিয়া ইয়াতে মই পৰিমাণ অনুসৰি সৰিয়হ তেল দিলোঁ, অকণমান সৰহকৈ দিছোঁ। এয়া কেইটামান ফোৰণ অকণমান দিছোঁ। ইয়াতে দিলোঁ মই শুকান জলকীয়া 2টা, আৰু ইয়াতে দিলোঁ মই তেজপাত। এতিয়া ইয়াতে দিম মই কাটি থোৱা পিঁয়াজখিনি।
ইয়াৰ লগতে মই গোটা পিঁয়াজখিনিও একেলগে ভাজি ল'ম। সেইখিনি আগতে মই অলপ ভালদৰে ভাজি লৈছোঁ। এটা ৰঙচুৱা কালাৰ অহালৈকে ভাজি ল'ম। এতিয়া ইয়াতে মই একেলগে অমিতা আৰু আলুখিনি ভাজি ল'ম। এতিয়া ইয়াতে মই মাংসখিনিও একেলগে অকণমান ভাজি ল'ম। এতিয়া মই ইয়াতে পৰিমাণ অনুসৰি নিমখ দিম। আৰু ইয়াত হালধি দিছোঁ। আৰু এতিয়া মই এইখিনি একেলগে অলপমান সময় ভাজিম। তাৰ পিছতহে মই ইয়াতে মছলাটো এড কৰিম, মানে মছলাখিনি অকণমান ভাজি ল'ম। মাংস আৰু পাচলিখিনিৰ লগতে মই মছলাখিনি দিম। আগতে মই মছলাখিনি ভাজি নাই লোৱা। কেনেদৰে বনাইছোঁ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। এয়া মই মাংসখিনি অকণমান ভাজি লৈছোঁ। দেখিছেনে, মাংসখিনি ভাজি লোৱাত এটা বেলেগ ধৰণৰ কালাৰ আহিছে। এতিয়া ইয়াতে মই আটাইখিনি মছলা এড কৰি কিনে মছলাখিনিৰ লগত আকৌ অলপ বেলেগকৈ, মানে অলপ বেছি সময় এইখিনি ভাজি এয়া দিলোঁ আদা নহৰু জলকীয়া পেষ্টখিনি, আৰু ইয়াতে দিলোঁ জিৰা, গোটা ধনিয়া আৰু শুকান জলকীয়া পেষ্টখিনি। এই আটাইখিনি একেলগে মই ভালদৰে আকৌ অলপ সময় ভাজিম। এয়া মাংসখিনি, মানে অকণমান অমিতাখিনি সিজিবৰ কাৰণে মই ইয়াতে অকণমান অমিতা আৰু মাংসখিনি সিজিবৰ কাৰণে ইয়াতে মই অকণমান পানী এড কৰিলোঁ। আৰু এইখিনি মই এতিয়া ঢাকনি লগাই থৈ দিম। মই ঢাকনি লগাই থৈ দিলোঁ। এয়া ঢাকনি গুচাই দিছোঁ। এতিয়া মাংসখিনি মই অলপ লাৰি দিম, যিহেতু মাংসখিনি তলত লাগি ধৰাৰ চান্স থাকে। এতিয়া ইয়াতে মই বিলাহী দুটা কাটি দিম। এতিয়া মই বিলাহীখিনি মজি যাবলৈ দিম ইয়াতে। এতিয়া ইয়াতে মই চিকেন মছলা আৰু গৰম মছলাটো মই অলপ পিছত দিম। এতিয়া চিকেন মছলাখিনি দি দিছোঁ। জুলীয়া বনাম যিহেতু ইয়াতে মই এতিয়া
পানী এড কৰিম পৰিমাণ অনুসৰি আমাক যিখিনি প্ৰয়োজন হয়। এয়া মই পৰিমাণ অনুসৰি পানী দিলোঁ। এতিয়া মই এইখিনি ঢাকনি লগাই সিজিবৰ কাৰণে থৈ দিম। এয়া আমাৰ মাংসখিনি উতল খাব ধৰিছে। অকণমান লাৰি দিছোঁ। এতিয়া ইয়াতে মই দিম গৰম মছলা। আৰু এতিয়া ইয়াতে দিম মই মান ধনিয়া দিছোঁ। ধনিয়া এটা চেণ্ট ওলাব মান ধনিয়া দিলে। মান ধনিয়া ধনিয়া যিকোনো দিলে হ'ল। আমাৰ প্ৰায় লোকেল মুৰ্গীৰ মাংস খাবলৈ ৰেডিয়ে। আমাৰ মাংসৰ আঞ্জাখন যিহেতু ৰেডি খাবলৈ, সেইবাবেই এয়া ছাৰ্ভ কৰিছোঁ খাবৰ কাৰণে। বেলেগ একো নাই বনোৱা। দেখিবলৈ বা কেনেকুৱা হৈছে, খাবলৈ কিন্তু বিৰাটেই টেষ্টি হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পিছলৈ অন্য এটা নতুন ৰেচিপি ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।